পাৰ্মিট উলিয়ালো, পাৰ্মিট চেক কৰালো আৰু গোটেইখিনি হ'ল যদি বলক আমি আগবাঢ়ো পাৰ্ট 2 অফ টাৱাং ট্ৰিপ। ভালুকপুঙত পাৰ্মিট চেক কৰাৰ পাছত অকমান গৈ এটা পেট্ৰল পাম্প পালো। আপোনালোকেও যদি অৰুণাচলত সোমাই তেতিয়াহ'লে য'ত পেট্ৰল পাম্প পায় তাতেই তেল ভৰাই ল'ব, কাৰণ এভেইলেবল পেট্ৰল পাম্প ইয়াত নাই। যিয়ে নহওক আমি বমডিলাৰ বাবে ফুল টেংকি কৰে ৰেডি হৈ গ'লো। এনেকুৱা নেচাৰৰ মাজেৰে গৈ থাকিলে বাৰু লাইফটোত কি কৰিম মনত পৰে নে? ঘূৰি ফুৰি আহিম, তাৰ পাছত ভাবিম লাইফটোৰ লগত কি কৰিব লাগে। বিদেশ ঘূৰিবলৈ কিয় যাব লাগে? আমাৰ নৰ্থ ইষ্টখনতে চাওকচোন কিমান ধুনীয়া ধুনীয়া জেগা আছে। এখন গাড়ী লৈ আহিছো গোটেই ফেমিলিৰ লগত। ইয়াতকৈ আৰু কিবা হেপেনিং বস্তু হ'ব পাৰে নে? জেগাবোৰ ইমান ধুনীয়া। নৰ্থ ইষ্টখনে প্ৰথমতে এক্সপ্ল'ৰ কৰি লওকচোন, বাহিৰলৈ পিছত যাম। কাৰণ মোৰ লগত পইচা নাই, আৰু যদি পইচা থাকিলে হয় ময়ো ধুনীয়াকৈ এই ডাইলগবোৰ দিয়াই এৰি চিধা ভিজা বনালো হয়, বাহিৰলৈ গ'লো হয়। যি কি নহওক এই ট্ৰাকখন দেখিছেনে? আমাৰ গাড়ীত থকা ল'ৰাকেইটাক এই ট্ৰাকখনে বৰ ফূৰ্তি দিলে। আমি পালোহি অৰুণাচলৰ ৱেষ্ট কামেং। ইমান ধুনীয়া জাগা গাইজ, অৰুণাচল বুলি ক'লেতো আৰু ক'বই নালাগে। আমি ইয়াতে টানেলটো দেখি অকণমান ৰৈ দিছোঁ, আপোনালোকে টানেলটো দেখাই লওঁ ৰ'ব। এইটো হ'ল ৱেষ্ট কামেঙৰ নেচিফু টানেল। অসমৰ পৰা 5700 ফিট ওপৰত আছোঁ আমি বৰ্তমান। আমি ফাইনেলি পালোগৈ বমডিলা, আৰু বমডিলাখন দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া। ইমান ধুনীয়া ঠাই। বমডিলাখনৰ যিহেতু ৰিলিজিয়ন বুদ্ধিজিম, গতিকে এই ঠাইখনৰ চুকে কোণে বুদ্ধিজিমৰ আভাস দেখিবলৈ পোৱা যায়। আমি হোমষ্টে গৈ পাওঁতে পাওঁতে বহু ৰাতি হ'ল। যিহেতু এইফালে ঠাণ্ডা বেছি, সেইবাবে সোনকালে সকলো দোকান পোহাৰ বন্ধ হৈ যায়। চ' ফাইনেলি আমি হোমষ্টে আহি পালোঁ বমডিলাৰ। আমি যোনখন হোমষ্টে বুক কৰিছিলোঁ এইখন হোমষ্টে মই গোটেইখিনি ধুনীয়াকৈ দেখুৱাম বাৰু, কিন্তু বমডিলাত আহি পাওঁতে পাওঁতে অন্ধকাৰ হৈ গৈছিলে। চবফালে এতিয়া একো দেখা নাপায়, সেইকাৰণে দেখাব নোৱাৰিম। কালি ৰাতিপুৱা উঠিম ধুনীয়াকৈ গোটেই পৰিৱেশটো দেখুৱাম। কিন্তু আমি যি পিন্ধি আছিলোঁ তেনেকৈ যিহেতু আমি বমডিলা পালোঁ, খুব ঠাণ্ডা, অত্যন্ত ঠাণ্ডা। এয়া বহুত ঠাণ্ডা ইয়াতে, আপোনালোকে দেখিবই চবেই হুডি পিন্ধি আছে, জেকেট পিন্ধি আছে। আমি গাড়ীৰ পৰা নামি থাকিব পৰা নাই। এতিয়া ৰুমটো পটাপট দিব লাগে, আমি বাছ ৰুমত সোমাব লাগে। উফ কি ঠাণ্ডা। চ' দিছ ইজ আৱাৰ ষ্টে ফৰ টুডে। আৰু কাইলৈ আমি টাৱাঙলৈ যাম, আৰু আমি ধুনীয়াকৈ ৰাতিপুৱা উঠি সোনকালে অকণমান এইখিনি জেগা অকণমান চাম, বমডিলাখন অকণমান এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিম। কম সময় পাম, হ'লেও আমি যিখিনি পাৰোঁ চাম, আৰু তাৰপিছত আপোনালোকক যিখিনি দেখুৱাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ভাল লাগিছে কিবা এটা, যদিও বহুত ঠাণ্ডা কিন্তু ভাল লাগিছে। এইখিনিতো আচলতে একোৱেই ঠাণ্ডা নহয়। আজি ৱেডাৰ ৰিপৰ্টটো চাইছিলোঁ 14 ডিগ্ৰী হৈ আছে, কিন্তু টাৱাঙত ৰাতিলৈ 3 ডিগ্ৰীলৈও নামে। চ' টাৱাঙত বহুত বেছি ঠাণ্ডা হ'ব। আজিলৈ ইমানেই, বাকী দেখুৱাম নেক্সট ভিডিঅ'ত। বাই বাই।